শাশ্বততাৰে ৰূপায়ণ কৰে। এই মঞ্চৰ পৰা মই শেষত মাননীয় মুখ্যমন্ত্ৰী যিটো এইটো স্কিমৰ জনক আছে, প্ৰণেতা আছে, তেওঁ স্বাগতম জনাইছোঁ। বছৰক এছুৰেঞ্চ দিছোঁ কি বিত্ত বিভাগে এইটো আঁচনি আৰু সঠিকভাৱে আৰু ষ্ট্ৰংলি ইফিচিয়েণ্টলি এইটো স্কিম ইমপ্লিমেণ্ট কৰিব। তাৰ লগে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, স্বাগতম জনাইছোঁ। তেওঁৰ মাৰ্গদৰ্শন দিবলৈ আৰু 3.0 ৰূপায়ণ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ। আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে বিত্তমন্ত্ৰী হিচাপে এই অৰুণোদয় আঁচনিৰ আৰম্ভণি কৰিছিল 830 টকাৰে। 830 টকা প্ৰতিগৰাকী আই মাতৃৰ একাউণ্টলৈকে দি 17 লাখ আই মাতৃক জড়িত কৰি এই আঁচনিৰ শুভাৰম্ভণি হৈছিল 2020 চনৰ আগষ্ট মাহত। আৰু তাৰ পিছতে ই 1000 টকালৈ বৃদ্ধি হ'ল, 17 লাখৰ পৰা 27 লাখ হ'ল। তাৰপিছত 1250 টকালৈকে বৃদ্ধি হ'ল। আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 40 লাখৰ ওচৰ চুলে গ'ল। আৰু আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে অৰুণোদয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি, এই আঁচনি অসমৰ আই মাতৃসকলৰ এক স্বাভিমানৰ আঁচনি, এক সন্মানৰ আঁচনি।